যোৱা 12 আগষ্টত নলবাৰী গণেশ মন্দিৰ চকত সংঘটিত হৈছিল এক শোকাবহ দুৰ্ঘটনা। তীব্ৰবেগে ডাম্পাৰ খুন্দাত নিহত হৈছিল এগৰাকী কলেজীয়া ছাত্ৰী। ইয়াৰ পিছতে ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদত বন্ধ হৈ পৰিছিল ৰাজপথ। অৱশেষত জিলা আয়ুক্তৰে হোৱা আলোচনা মৰ্মে মুকলি কৰি দিয়া হৈছিল অৱৰোধ কৰা পথসমূহ। এফালে 13 আগষ্টৰ পৰা নলবাৰী চহৰত গধুৰ যান বাহন ডাম্পাৰ ট্ৰেক্টৰ প্ৰৱেশৰ সময়সীমা নিৰ্ধাৰণ কৰি দিছিল। গণেশ মন্দিৰ চকৰ এই ভয়াবহ ঘটনা মাত্ৰ 10 দিন পিছত গধুৰ যান বাহন প্ৰৱেশ কৰিবলৈ দিব লাগে বুলি আজি সংবাদমেল সম্বোধন কৰে। শ্ৰমিকৰ দুখাই দি চেম্বাৰ্ছ অৱ কমাৰ্চে গধুৰ যান বাহনসমূহ চহৰত প্ৰৱেশৰ অনুমতি বিচাৰি সংবাদমেল সম্বোধন কৰাটো কিমান যুক্তিসংগত? ঘটিছে নেশ্যনেল হাইৱেত গণেশ মন্দিৰ চকত আৰু এতিয়া কি হৈছে নলবাৰী বজাৰত গাড়ী সোমাব নোৱাৰে। ৰাতিপুৱা 7 বজালৈ তাৰমানে গাড়ী আনলোড কৰিব পাৰিব, অৰ্থাৎ গাড়ী আনলোড কৰিব তেওঁলোকে শেষ কৰিব লাগিব 6:30 বজাৰ আগতে। কাৰণ 7 বজাৰ পিছত 7 বজাৰ লগে লগে পুলিচে আহি কি কৰে তেওঁলোকৰ সেই হেৰিবিলাক ফটোবিলাক মাৰে আৰু আপোনাৰ 2000 টকা 3000 5000 10,000 লৈকে তাৰমানে ফাইন কাটিছে। গতিকে 6 বজা 6:30 বজাতে গাড়ীবিলাক মানে খালী কৰিব লগা হৈছে। আৰু তাৰ বিনিময়ত আমাৰ শ্ৰমিকসকল আহিব লগা হৈছে কেতিয়া? ৰাতিতে মাজ নিশাতে তাৰমানে তেওঁলোকে পাতি ঘৰৰ পৰা ওলাই আহিব লগা হৈছে। যোৱা 10টা দিন গধুৰ যান বাহন ডাম্পাৰ ট্ৰেক্টৰ প্ৰৱেশ নকৰাৰ ফলত চহৰখনত কোনো ধৰণৰ বিশেষ যান জঁটৰ সৃষ্টি হোৱা নাছিল। যান বাহন আইনমতে চহৰৰ মাজমজিয়াত গধুৰ যান বাহন প্ৰৱেশ নিষিদ্ধ। তেনে অৱস্থাত গণেশ মন্দিৰৰ সমীপত সংঘটিত দুৰ্ঘটনা কেন্দ্ৰ কৰি গধুৰ যান বাহন চহৰত প্ৰৱেশ নিষিদ্ধ কৰা কাৰ্য সকলোৱে মানি লৈছে। তেনে অৱস্থাত গধুৰ যান বাহনসমূহ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত ৰাখি সৰু যান বাহনেৰে সামগ্ৰীসমূহ চহৰলৈ কঢ়িয়াই অনাত ব্যৱসায়ীসকলৰ আপত্তি কিহত বুলিও প্ৰশ্ন উঠিছে। যিবিলাক শ্ৰমিকবিলাক আছে তেওঁলোকৰ অসুবিধা হোৱাৰ কাৰণে আমি চৰকাৰক প্ৰশাসনক অনুৰোধ কৰি আছো, গধূলি 4টা বজাৰ পৰা পুৱা 9টা বজালৈকে আপোনালোকে আমাক ৰেহাই দিয়ে, যাতে আমাৰ শ্ৰমিকেও কষ্ট নাপায় আৰু আমাৰ কামবিলাক সুচাৰুৰূপে চলি থাকে। আমি উপায়ুক্ত মহোদয়ক জনাইছো যে লাহে লাহে টাউনৰ ভিতৰত খাদ্য সামগ্ৰীৰ অলপ স্কেৰচিটিৰ পজিশ্যন আহিছে। ট্ৰাকবিলাকো আহিব নোখোজে, কাৰণ যিবিলাক ট্ৰাক আহিছে তেওঁলোকে 7টাত যদি খালী কৰি যায়, খালী ট্ৰাকৰ ফটো তোলে আৰু তেওঁৰ পৰা ফাইন কটা যায়। তেতিয়া তেওঁলোকৰ ট্ৰাকবিলাকো এতিয়া নলবাৰী নামত অহা বন্ধ কৰি দিছে। একদিন আহিল 2 দিন আহিল তেওঁলোকে নাহে। আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা দিনৰ পোহৰত সৰু যান বাহনেৰে কঢ়িয়াই অনাৰ ক্ষেত্ৰত চেম্বাৰ্ছ অৱ কমাৰ্চে কিয় আগ্ৰহ নকৰে বুলিও প্ৰশ্ন উঠিছে। প্ৰকৃততে গধুৰ যান বাহনসমূহ নলবাৰী চহৰত প্ৰৱেশৰ ক্ষেত্ৰত প্ৰশাসনে নিশা 10 বজাৰ পৰা পুৱা 7 বজাৰ ভিতৰত প্ৰৱেশৰ অনুমতি দিছিল। তেনে অৱস্থাত ব্যৱসায়ীসকলে সৰ্বসাধাৰণ লোকৰ জীৱনৰ নিৰাপত্তাৰ কথা নাভাবি কেৱল মাত্ৰ নিজৰ মুনাফা লাভৰ বাবে শ্ৰমিকৰ অসুবিধাৰ গুহাই দিয়াটো কিমান যুক্তিসংগত বুলিও প্ৰশ্ন উঠিছে। শ্ৰমিকসকলে নিশা 10 বজাৰ পৰা কাম কৰাটো অসম্ভৱ, আমি কৰিব নোৱাৰোঁ। এতিয়া আমি চৰকাৰৰ ওচৰত আমি আজি সভাত সিদ্ধান্ত কৰিছোঁ, যুটীয়া সভাত, যে চৰকাৰে এটা কাম কৰিব লাগিব, ৰাতিপুৱা 9 বজালৈকে গাড়ী খালী কৰাৰ সময় আমাক দিব লাগিব আৰু সন্ধিয়া 4 বজাৰ পৰা তেওঁলোকে আমাক খালী কৰাৰ ব্যৱস্থাটো, যাতে আমি 7 বজাৰ ভিতৰত খালী কৰি আমি আমাৰ শ্ৰমিকসকল ঘৰা ঘৰি যাব পাৰে। গতিকে এইটো হ'ল আমাৰ দাবী আৰু আমি প্ৰশাসনৰ ওচৰত, নলবাৰী প্ৰশাসনৰ ওচৰত আমি দাবী জনাইছোঁ যে তেওঁলোকে সন্ধিয়া 4 বজাৰ পৰা আৰু ৰাতিপুৱা 7 বজালৈ 9 বজালৈকে তেওঁলোকে দিব লাগিব, আমাক সময় দিব লাগিব গাড়ী লোড আনলোড কৰাৰ। কথা হ'ল জিলা প্ৰশাসনে শ্ৰমিকৰ এই নিৰ্দেশনাৰ জৰিয়তে শ্ৰমিকৰ কামত দুগুণ সহায়হে কৰিলে। তেনে অৱস্থাত চেম্বাৰ্ছ অৱ কমাৰ্চ আৰু শ্ৰমিকসকলে জিলা প্ৰশাসনক আদৰণি জনোৱাৰ বিপৰীতে চহৰত গধুৰ যান বাহন প্ৰৱেশৰ ক্ষেত্ৰত কিয় সংবাদমেল আয়োজন কৰিলে তাকে লৈ প্ৰশ্ন উঠিছে চৌদিশে। অনতি পলমে তেওঁলোকে ৰাতিপুৱা 9 বজালৈকে মাল আনলোড কৰাৰ সময়সীমা বান্ধি দিব লাগে আৰু আবেলি 4 বজাৰ পৰা নিশা 8 বজালৈকে মানে আমাক সময় দিব লাগে মানে আনলোড কৰাৰ। আৰু এইখিনিৰ বাহিৰে আমাৰ শ্ৰমিকে কোনো পধ্যে কাম নকৰে। আৰু আমি আজিৰ এই সভাৰ সিদ্ধান্ত মৰ্মে আমি 3 দিনৰ কাৰণে আমি প্ৰশাসনক আমি সময় বান্ধি দিছোঁ। 3 দিন পিছত আমাৰ শ্ৰমিকে সম্পূৰ্ণ কাম বন্ধ কৰি দিব, নহ'লে তেওঁলোকে কাম নকৰে। এইকেইদিন তাৰমানে কিবা এটা অসুবিধা বা বিভিন্ন হেৰিত
তেওঁলোকে কাম কৰিছে কিন্তু 3 দিন আমি কাইলৈ আমি স্মাৰক পত্ৰ দিম প্ৰশাসনৰ ওচৰত SP DC সকলোৰে ওচৰত আৰু আমাৰ স্থানীয় মন্ত্ৰীৰ ওচৰতো আমি স্মাৰক পত্ৰ দিম আৰু যদি আমাৰ এই দাবী মানি নলয় তেতিয়াহ'লে 3 দিন পিছত আমাৰ শ্ৰমিকে বজাৰত কাম নকৰে আৰু বজাৰত কাম নকৰিলে যদি বজাৰত কিবা অঘটন ঘটে অৰ্থাৎ বস্তু বাহিনীৰ নাটনি হয় তেতিয়া তাৰ বাবে কিন্তু আমাৰ শ্ৰমিক দায়ী নহ'ব আমি নলবাৰী জিলা মজদুৰ ইউনিয়ন দায়ী নহ'ব নাইবা চেম্বাৰ্ছ অফ কমাৰ্চ দায়ী নহ'ব নিউজ ডেস্ক ৰিপৰ্ট অসম ভইচ